Hey guys, good morning. Welcome back again. So, নতুন এটা ভিডিঅ'ত নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজত আহিছোঁ। তো আকৌ এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। তো গাইজ সকলোৱে ভালে থাকিব আৰু সকলোৱে যদি সকলোৱে নতুনকৈ চাই আছে প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰিব। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো নাৰিকল চুনা হৈ আছে গাইজ। এইবিলাক তামোল গছ, এইটো আমাৰ ঘৰটো, আমাৰ ৰুমটো সেইটো কাষতে। এইবিলাক চাওক আৰু লগতে পাণ আছে গাইজ। পাণ চাওক, এইবিলাক পাণ ওপৰলৈকে চাওক বহুত আছে। এইপিনে চববিলাক তামোল গছত পাণ লগাইছে। তামোল গছত সেইটো কঁঠাল গছত চাওক গাইজ। মই ওপৰলৈকে উঠি আছে। এইটো মোৰ কিনা তো তাত বাৰীত ধান দেখাই পাইছে আপোনালোকে। আৰু এইটো আমাৰ ফিচাৰীটো, য'ত আমি মাছ এৰি দিছোঁ। চাওক গাইজ, এইবিলাক সৰু সৰু মাছ। আপোনালোকক ৱাটাৰ ভিউ দেখুৱাম গাইজ। গমে কি বুলি কয় আৰু এইখন এইবিলাক কাটি কিনে এইবিলাক এইখন দেখিছে ইয়াত আমি জমা বনাম। এইটো